নিজৰ ঠাইতে নিজৰ মাত হেৰুৱাব নেকি অসমীয়াই? নমস্কাৰ, মই লোকেশ। আজি আমি কথা পাতিম এজন অসমীয়া বেটাৰী ৰিক্সা চালকৰ মনৰ কথা। জোনবিল মেলা চাই উভতাৰ সময়ত এজন অসমীয়া বেটাৰী ৰিক্সা চালকৰ সৈতে মোৰ বাৰ্তালাপ হৈছিলে। তাৰ সৈতে কথা পাতি নগৰ সাম্প্ৰতিক সময়ৰ কথা বুজ লৈছিলোঁ, লগতে আগন্তুক নিৰ্বাচনৰ কথাও আমি পাতিছিলোঁ। ইয়াৰ মাজতে তেওঁ এষাৰ কথাই মোৰ মনত চাপ পেলাইছিলে। তেওঁ কৈছিলে, যদি বিজেপিসকলে হিন্দুসকলক সুৰক্ষাৰ হৈ মাত মাতে, যদি কংগ্ৰেছে মুছলমানসকলৰ সুৰক্ষাৰ হৈ মাত মাতে, অসমীয়াৰ হৈ মাত মাতিবলৈ আছে ক'ত? যদিও তেওঁ অটো ৰিক্সা চলাই ঘৰ পোহপাল দি আছে, তথাপিও তেওঁৰ এই কথাষাৰে জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা দেখুৱাই তেওঁৰ প্ৰতি শ্ৰদ্ধা মোৰ আৰু দুগুণে বঢ়াইছিল। হয়, জাতিৰ হৈ মাত মাতিব কোন? বহু নেতা আহিলে, বহু নেতা গ'ল। বিদেশী বিতৰণ, অসম চুক্তিকে ধৰি বহু কথাৰ প্ৰতিশ্ৰুতি দি বহু নেতা হ'ল। তথাপিও আজিলৈকে অসমীয়াৰ যি সমস্যা আছিলে, সেই সমস্যা হৈয়ে থাকিল। এনে হৈ থাকিলে আগন্তুক কিছু বছৰৰ পিছতেই যে অসমত অসমীয়া ভগনীয়া নহ'ব, তাক নুই কৰিব নোৱাৰি। আমি আশা কৰোঁ সৃষ্টি হওক জাতিৰ মাত হোৱা নেতা, আমি আশা কৰোঁ সৃষ্টি হওক অসমীয়াৰ সাহস হোৱা নেতা। নমস্কাৰ, জয় আই অসম। হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব।